Hi guys, good morning and welcome back to my YouTube channel. Guys, আজি ভিডিওটো বহুত ধামাকা হ'বলৈ গৈ আছে। আজি আমি যাবলৈ ওলাইছো মহাভৈৰৱ মন্দিৰ। ইয়া বঙাইগাঁও খালবাৰীত অৱস্থিত। তো আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে, মন্দিৰ দৰ্শন কৰিব পাৰে। তো আজিৰ ভিডিওটো বহুত মজা হ'বলৈ গৈ আছে। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব গাইছ। তো গাইছ গতিকে পলম নকৰি বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। ইয়া গাইছ মহাভৈৰৱ মন্দিৰৰ কিছু দৃশ্য। ইয়া আমি এইটো ৰাস্তাৰে যাম। ৰাস্তাবিলাক নতুনকৈ বনাই আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। দেখি পাইছে আপোনালোকে, খালি মাটিটো মানে লেভেল কৰি ৰাখিছে আৰু মানুহবিলাক যোৱাৰ কাৰণে। এয়া ইফালে এটা ৰাস্তা, ইফালে এটা, দুটা ৰাস্তা বনাইছে। চাবলৈ কিমান ধুনীয়া গাইছে, আপোনালোকে দেখি পাইছে। এতিয়া বাহিৰত দৃশ্য, তো ভিতৰত আৰু চাবলগীয়া বহুতখিনি আছে। তো এতিয়া মই আগুৱাই যাম। তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। নদী का पक्ष ये फिर दिल्ली ना अभी जो है जो हमारी जो है वो तो खासी है तो आपको हमारा कोई पापा ये खाया या गाइस আপোনালোকে দোকান দেখি পাইছে। या মেলা লাগিছে আৰু ওপৰত আৰু মানে যিমানে উঠি যাবা সিমানে দোকান দেখিবলৈ পাব। ওপৰতো দোকান আছে পাহাৰত। এয়া বাহিৰৰ আপোনালোকে চাই থাকিব। মই এতিয়া ওপৰলৈ যাম, ওপৰতো দোকান আছে, মই দেখি যাম আৰু বহুত চাবলগীয়া আছে। কিমান মানুহ গৈছে, ওপৰলৈ উঠি আছে। চবে মহাভৈৰৱ মন্দিৰ গৈ আছে। দূৰৰ পৰা দেখুৱাইছোঁ, জুম কৰি পেলাই অকণমান। এয়া চাওক এনেকৈ উঠিব লাগে। ধৰি নহ'লে গুড্ডি পৰিবি তলত, একেবাৰে তলত নপৰোঁ দে। এতিয়া মানুহ আহে।
সবাই ঘামি গেছে। Ay, मीठा बर्फ
কিলো হ'বা আৰু কোনবিলাক আহিলোঁ কি পাই বোলে আহা কৰিছ ঢালা মানে ঢালাই হৈছে